তোমাকে না পালে মরু মরু যেন লাগে, তুমি শুনবু জানে আছো মই কি দৰে, আছো থাকিম তোমাৰ সতে আনে কমক সুখ নেলাগে, তুমি দিয়া মৰমে জীয়াই। বাহ কেরবা কি নতুন নতুন গান মারা করছে আই কোর পারা বিচারি আনা এলাখান। কি কবি ভাই, যিটো যুগ পছি গম পাইছাই নো, সঁচাই হয় কৰোণা মানুহ কেনেকে ৰাখানা পিপৰা ভৰা দিছে, সেইকাৰণে ঘৰতে আৰু মোবাইলটোত সেই বিচাৰি থাকো। ঠিকে কৈছে ভাই, এটা কথা মনত আছে না তোর? কোনটো কথাই? জবছর লকডাউন দি থাকা দেখি তোর দিন শিখর বেশি বেশি লাখ লাখলি পুলিশে যে ধরি ফেলে তোর পাপলা ফাটে ফেলছিল, মনত পড়ছি না এতিয়া? নেউলা চালা, এতিয়াও তোৰ এলা কথা পাহৰিবি আৰু নাই হা? পাগলা আছে নেকি হা? খেলা কথা পারবে আছে ঘরত মই বঢ়িয়া করে ডায়েরি এখানত লিখি থৈ দিছে কথা। যদি বাচি থাকিবৰ ইচ্ছা আছে অলপ দাড়ি চাৰি চিৰি ফেলবি দেই, এতিয়াতে কৈছো মই। এই এইটো পয়া লাগা আহিছে চাচু, বা চশমা চশমা মাৰি পুৰা ফিটিং হৈ আছে নো, কক বা যাবাইছি। তাক দেখলি মোৰ কিবা মিটিয়াৰ উঠি আহিছিলা কিয় বা? এই ফাফে খোৱাত কাম বন নাই হা, কি কৰি আছা যে? ক'ৰ পাৰা আহি আল্লাহে মৰাণ নোৱাৰো চালা। কি কৈছে কেপা? নাই দে একো নাই দে, পিছে ক'ত যায় আমাৰ ফিটিং হৈ পেলাই চশমা চশমা মাৰি? তুন দৰে নহয় না, মই বেকাৰ বহি থাকা, টাউনত যাওঁ কাম আছে মোৰ, টাউনৰ পৰা আহো। মুখত সেই দুখান ধুও কি সপাৰি থৈছে হা? এটা কৰোণা ভাইৰাছে চাকো নহয়, এটা মিছা কথা হলা, মই দেখা নাই অকলে নাই। তাৰ ফাটা লেবেল নাছে কিয়? অ তো দেৰি চিম পাই, যা যা হলকান যা। অ দে দে থাক। ই মল্যাক ৰ আজি বেটা আজি মহিলা বাতৰি জনাই পাই আজি মাস্ক নিপিন্ধিলে যে 1000 টকা ফাইন দিব লাগে, এইটোকে কয় আ বেল মুজে মাৰ। ডাঙৰ ডাঙৰ চাকা বাইক চলে থাকা, কম্বলৰ পৰা পালে ইমান টাকা, চুলিত অলপ জেল লগে, কাণত এপাত পাছা পিন্ধি, ৰাতি কিন্তু খালে হিন্দিৰ লেবেল জোতা। মা কচম লেবেলত মাস্কখনো পিন্ধি আহিলো, আগৰতো পুলিচ আহিছে ৰুৱাই চেজা মই আজি মাৰবই নেকি। আই মাৰলাকো মাৰলাকো, ই পুল্লাক পুল্লাক। অ এ যৌ যৌ। অ ইয়াই সিয়েনো মাস্ক মাৰি জনাছিল না, পুলিচে ধৰি ফেলে তাপলে ফাটে দিছি পাই, সেইকাৰণে এনেকে কান্দি কান্দি আহিছে। ও ভাই ও হরবহরে ডিউটি গেছি ফক এ খচ্চর পুলিশ তুই এটা জাগা নিলে গাত সকল হয় কুবেছি চালাই লাঠি গেল দি। ঐ কি হলে বয়া লাগা কিয় কান্দি আছে? এ মাস্কখন পিন্ধি যোৱা নাছিলো আই, দেখিছিলে ৰু পুলিচ এটা ধৰি ফেলে বয়া দগা পিটেন দিছি চালা, বিহত থাকতে পাৰা নাই এতিয়া। আমাক নকৈছিলি আমি বোলে মুখৰে এইখান সপা দিছো আই, কেনা লাগছি এতিয়া গম পালি নে? এইখান নহলে কি হয়? ঐ চলিয়াত কি চিয়াই কিয় হাল্লা কৰিছা? এই কৰোণাৰ সময়ত ঘৰত থাকবি আৰু তুমি কি এলা ৰাস্তাই ঘাটে ঘূৰি আছা? অ মাষ্টৰ খুৰা নোহোৱা, অ খুৰা এই পয়া লাগাই বোলে বাজাৰত গৈছিল, পুৰা ফিটিং হৈ গৈছিল, চশমা চশমা মাৰি হিৰো হৈ গৈছিল পুৰা, পুলিচে ধৰি ফেলে মাস্ক নিপিন্ধা কাৰণে পুৰা দগা পিটেন দি ফেলে ভিৰেন্দানে দি খেদছি। পুৰা মাস্কখন নিব পাৰি গৈছিলো মই, পুলিচটো ধৰি ফেলে পিঠি চিঠি কুবেছি, বিহত ৰক্ষা বনাই এতিয়া। চাই বেমাৰটো সৰু সুৰা বেমাৰ বুলি নাভাবি, ডেইলি হাজাৰ হাজাৰ লাখ লাখ মানুহ এই বেমাৰত আক্ৰান্ত হৈ আছে, কিমান মানুহ মাৰা গেছি। তোনটো সৰু চলি তোৰ গাত হলকান এই বেমাৰটো তাৰমানে লম্বে লম্বেল তোন অলপ নিজে সাৱধান হৈ থাকিব লাগে। আমাক কি কৈছিল বা কৰোণা চৰোণা বোলে নাই বোলে, এলা কেনে বেছি বাচা এতিয়া? হৈ দে মাষ্টৰ খুৰা, তুমি ঠিকে কৈছা, মোৰ ভুল হৈ গৈছি দিয়া। আৰু তোন দেদেও নেউলা আৰু কেৰপা, তোন দেদেও মাস্ক পিন্ধছে বুলি যে তোন নহয় এই বেমাৰটো, সেইটো কিন্তু কথা নহয়। তোন দেও পুৰা সাৱধানে থাকিব লাগে, কাৰণ দেহা তোৰ নিজৰে। আমিও আৰু ঘৰতে থাকিম দিয়া। শুনছি আপোনালোকেও ঘৰত থাকক, কিন্তু দেহাটো নিজৰ হে, নলবে ইয়াৰ দৰে হ'ব অৱস্থা।